5যোৰমান চাদৰ মেখেলা একেটা ডিজাইনৰে 5যোৰমান চাদৰ মেখেলা দেখুৱাই আছোঁ। এয়া থাকিব আঁচলৰ ডিজাইন, এনেকুৱা আঁচল থাকিব, এইটো আঁচল হ'ব আৰু এনেকুৱা গাটোত থাকিব। আৰু এইখন থাকিব মেখেলা, এইখন থাকিব মেখেলা। যদি পচন্দৰ ভিতৰত পৰে অৰ্ডাৰ কৰিব, দিগবানী পদ্মিনী সূতাৰ হ'ব। কালাৰ ছেম হ'ব, ডিজাইনবিলাক অলপ বেলেগ বেলেগ হ'ব, আপোনালোকে চাই যাব। এইটো এটা ডিজাইন থাকিব, এইটো এটা ডিজাইন আৰু এনেকুৱা গাটোত থাকিব। এইখন থাকিব মেখেলা। যদি ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। আৰু যদি আপোনালোকে গুৱাহাটীৰে হয় তেতিয়াহ'লে মোক ঘৰৰ পৰা আহি কিনে লৈ যাব পাৰিব। নেক্সট থাকিব আন এযোৰ চাদৰ মেখেলা, এইটো ডিজাইন। কালাৰ একে হয়, দিগবানী পদ্মিনী সূতাৰ এইবিলাক। আৰু যদি মিক্স থাকে মই ভিডিঅ'ত কৈ দিওঁ মিক্স থকা বুলি। এইটো আঁচলৰ ডিজাইন হ'ব, এইটো গা ডিজাইন। এনে দিগবানী পদ্মিনী সূতাৰ কাপোৰৰ দাম বেছি হয়, যিহেতুকে ফুলটো চিম্পল হয়। সেই চিম্পল ফুল কাৰণে অলপ দামটো কমত পাব আপোনালোকে। এইখন থাকিব মেখেলা। যদি ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। আৰু মই পিন্ধি থকা কাপোৰযোৰ কোনো টচ মুগা বা বহুতে মুগা বুলি ভাবে, কোনো নহয়। একদম থলুৱা শিপিনী হাতে বোৱা চাদৰ মেখেলা হয়। থলুৱা শিপিনী হাতে বোৱা চাদৰ মেখেলা। যদি আপোনালোকে এনেকুৱা ধৰণৰ চাদৰ মেখেলা ল'ব বিচাৰে অৰ্ডাৰ দিব পাৰিব। এনেকুৱা চাদৰ মেখেলা অলপ দাম হৈ যাব। এয়া থাকিব আঁচলৰ ডিজাইন। নেক্সট চাদৰ মেখেলা এযোৰ, এই আঁচলৰ ডিজাইন হ'ব আৰু এনেকুৱা গাটোত থাকিব। নেক্সট থাকিব এইযোৰ, আৰু এযোৰ থাকিব, এইযোৰ দেখুৱাই আছোঁ, এইটো ডিজাইনৰ। এয়া থাকিব এযোৰ, গাটোত বডিত থাকিব এনেকুৱা, আৰু এইখন থাকিব মেখেলাখন, থাকিব মেখেলা। যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিলোঁ।